হাই এভৰিৱান, কি খবৰ আপোনালোকৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল জিমি ব্লগছ। তো গাইজ, আজি মই আহিছোঁ ভিলেজ লাইফ ৰিজৰ্টত। আমাৰ ঘৰৰ পৰা মাত্ৰ 2 কিলোমিটাৰ দূৰত আছে ভিলেজ লাইফ ৰিজৰ্ট। তো ইয়াত টিকেট কাটি লৈছোঁ। তো বলক ভিতৰলৈ সোমাই যাওঁ। তো বন্ধুসকল, ভিতৰত সোমাই আহি এনেকুৱা এটা ভিউ দেখিবলৈ পাব। চাৰিওপিনে একেবাৰে সেউজীয়া পৰিৱেশ আৰু বহুত ধুনীয়া ভিউ গাইজ। তো বন্ধুসকল, এয়া হৈছে ভিলেজ লাইফ ৰিজৰ্ট, একেবাৰে গাঁৱলীয়া পৰিৱেশ। এই ৰিজৰ্টখন হৈছে মৰিগাঁও ডিষ্ট্ৰিক্টৰ হাবিবৰঙা বাৰীত অৱস্থিত। তো বন্ধুসকল, কোনে কোনে ইয়াত আহিছে এটা কমেণ্ট কৰি দিব আৰু এই ভিডিঅ'টো শেষ পৰ্যন্তলৈকে চাই থাকক। তো বন্ধুসকল, ইয়াত চাওক বহুতজোপা গছ আছে আৰু ইয়াত চাওক গছ, ইয়াতে ফুল গছো আছে আৰু এইফালে চাওক সৰু পোৱালি মানে খেলিবলৈ বহুত বস্তু আছে চাওক গাইজ। তো বন্ধুসকল, এই ঠাইডোখৰ স্পেচিয়েলি ফটোগ্ৰাফৰ কাৰণে বনাইছে। চাওক গাইজ, কি ধুনীয়া, একেবাৰে বহুত ধুনীয়া ফটো আহে। আৰু এইফালে চাওক গাইজ, ফটোগ্ৰাফ বুলি লিখা আছে আৰু ইয়াত বহি ফটো তুলিব পাৰে, থিয় হৈ তুলিব পাৰে। তো গাইজ, ইয়াতে মানে কি হয়, ফটো তুলিলে বহুত ধুনীয়া ভিউ আহে গাইজ। মই তুলি চাইছোঁ, বহুত ধুনীয়া ভিউ আহে। তো বন্ধুসকল, এতিয়া আমি ইফালে নাযাওঁ, এতিয়া আমি চিধা ইফালে যাম। মানে গোটেই ৰিজৰ্টখন একেবাৰে সম্পূৰ্ণ এপাক ঘূৰিম আমি। তো কি আছে গোটেইখিনি বস্তু দেখুৱাম। তো গাইজ, চাই থাকক। তো বন্ধুসকল, এতিয়া আগলৈ গৈ আছোঁ। চাওক কি দেখুৱাব পাৰোঁ। আৰু এইফালে চাওক গাইজ, পতাকা এখন আছে। তো বন্ধুসকল, চাওক এইটোৰ কাৰণে ৰিজৰ্টত আহিবলৈ মন নাযায়, কাপোলছৰ কাৰণে। গাইজ, শান্তি নাই মানে। চাওক ইয়াত আহিছোঁ, ইয়াতো চাওক এই দুটা বহি আছে আৰু এইফালে চাওক দুটা গৈ আছে। এজনীয়ে চাওক ঢুকিয়ে নাপায়। তো গাইজ, এটা কাপোল আছিলে, সেইকাৰণে আমি ইমান সময় ভিডিঅ' বনোৱা নাছিলোঁ। এতিয়া চাওক ইয়াতে একটা ধুনীয়া নামঘৰ টাইপৰ আছে মানে আৰু। তো বহুত ধুনীয়াকৈ বনাইছে, সজাইছে। তো বহুত ভাল লাগিছে গাইজ। চাওক কি ধুনীয়া ফুল আছে। আৰু এয়া চাওক ভিতৰত, এয়া হৈছে ভিতৰৰ ভিউ। ওপৰত চাওক এটা ফুল গছ আছে, এজোপা ফুল গছৰ লগতে লাইটো আছে। আৰু ইফালে আছে চুইচৰ পিছত ফেনো আছে আৰু বহুত ধুনীয়া ধুনীয়া ফুল আছে। এয়া চাওক পানী আছে নে নাই? আছে। তো বন্ধুসকল, বহুত টাইম ফুৰি ইফালৰ পৰা ফুৰি আহি ইয়াত অকণমান টাইম জিৰণি লৈছোঁ। ইয়াৰ বহাৰ ব্যৱস্থা আছে। তো ইয়াত অকণমান আহিলে ইয়াত বহিব পাৰিব। বহুত ধুনীয়া ঠাই হয়। আৰু চাওক ইফালে বহুত ধুনীয়া, আৰু ইফালে চাওক বহুত ধুনীয়া ভিউ আছে। আৰু চাওক গছ গছনিৰে ভৰা। বন্ধুসকল, এতিয়া আৰু আগলৈ গৈ আছোঁ। তো মোৰ লগত গৈ থাকক আৰু চাওক। তো গৈ থাকক গাইজ। তো বন্ধুসকল, কোনোবা যদি ভাবি আছে যে ইয়াত আহি ৰাতি থাকিম বুলি, তো থাকিব পাৰিব, সম্পূৰ্ণ ব্যৱস্থা আছে। আৰু ইয়াত চাওক গাইজ, ৰুম থকাকৈ আহিলে ইয়াত কণ্টেক্ট কৰি আহিব। তো গাইজ, গুগলত বা জি মেপত যদি আপোনালোকে চাৰ্চ কৰে ভিলেজ লাইফ ৰিজৰ্ট বুলি পাই যাব। তাতে কণ্টেক্ট আছে, চাই ল'ব, কণ্টেক্ট কৰি আহিব। তো এয়া হৈছে আৰু এখন ৰুম, তলা লগোৱা আছে। তো বন্ধুসকল, আৰু আগলৈ যাওঁ, কি আছে আপোনালোকক দেখুৱাওঁ। আৰু ইয়াত চাওক গাইজ, পইচা দিছে। তো পইচা দিব পাৰে আৰু ইয়াত। তো বন্ধুসকল, এটা বস্তু লক্ষ্য কৰিছেনে, ইয়াতে বেছিভাগ বস্তু চাওক গাইজ একেবাৰে বাঁহৰ তৈয়াৰী। আৰু গোটেইখিনি চাওক, বেছিভাগ বস্তু মানে বাঁহৰ তৈয়াৰী।
তো বন্ধুসকল ৰিজৰ্টখনৰ মাজত পুখুৰী এখন আছে। তো গাইজ ইয়াৰ পৰা গোটেই ৰিজৰ্টখন চাব পাৰে, একেবাৰে মাজত আৰু পুখুৰীখন। তো ইয়াৰ চাওক গাইজ কি ধুনীয়া ভিউ গাইজ, চাৰিওফালৰ ভিউ চাওক। তো বন্ধুসকল ইয়াতে বহিব পাৰে আৰু এইফালে চাওক য়োগা ফটো তুলিব পাৰে ইয়াত গাইজ, ফটোও মজা লাগে ইয়াত। আৰু সন্মুখত যাওঁ গাইজ কি আছে দেখুৱাও। তো বলক গাইজ চাই থাকক। আৰু এইফালে চাওক গাইজ বহুত ধুনীয়া ঠাই এখন আছে, ফটো মাৰিব পাৰে। বেছিভাগ ঠাই ইয়াৰ ফটো আৰু এইফালে চাওক গাইজ বুদ্ধদেৱৰ মূৰ্তি এখন আছে। আৰু ইয়াৰ চাওক ঘণ্টা বজাই দিওঁ লাহেকে। তো বন্ধুসকল এয়াই আছিল ভিলেজ লাইফ ৰিজৰ্টৰ সম্পূৰ্ণ দৃশ্য। তো কেনেকুৱা পালে চাই? তো বন্ধুসকল আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাই দিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। থেংক ইউ, বাই বাই।